তো নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। মই আজি আহিছোঁ মোৰ দাদা এজন ফাৰ্মত। তাতে দাদাই কেনেকৈ কি ৰাখিছে আৰু কি জাতৰ আছে গাহৰিটো দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো সম্পূৰ্ণ চাব। এইজনী দেখিছে, এইজনী প্ৰেগনেণ্ট আছে। দাদাজন নাই, তো মই সঠিক ক'ব নোৱাৰিম কিমান দিনৰ প্ৰেগনেণ্ট। তো এজনী কৈছে তেওঁ প্ৰেগনেণ্ট আছে বুলি। তাৰপিছত এইফালে দেখিছে এইজনী ক্ৰচিঙৰ কাৰণে সোমোৱাই আছে, আৰু সেইটো হেমচাৰ পাঠা হয়। তাৰ প্ৰায় ডেৰ বছৰমান নাই হোৱা, আৰু এবছৰ পাৰ হৈছে। তাৰপিছত এইফালে বলক, আৰু এজনী আছে, এজনী পোৱালি আৰু বিক্ৰী কৰা হ'ল। এতিয়ালৈকে ক্ৰছ কৰা হোৱা নাই, আহিব এইকেইদিনতে তাৰ ক্ৰছ হ'ব। তাৰপিছত সেইফালে এজনী দেখিছে, বলক দেখাই দিওঁ। এজনী দেখিছে, এজনীও প্ৰেগনেণ্ট আছে। এজনী প্ৰায় 2 মাহমান হ'ল বুলি কৈছিলে। তাৰপিছত এজনী দেখিছে, এজনীও 2 মাহমানে হৈছে। দুজনী একেলগতে পোৱালি দিব, এসপ্তাহ 2 সপ্তাহ এনেকৈ এক পিছ হ'ব। আৰু এইফালে দেখিছে এজনী এইটো এজনী হয়, এইটো প্ৰেগনেণ্ট আছে। এইটো এমাহমান হৈছে নেকি। তাৰপিছত এইফালে এজনী আছে, এজনীও প্ৰেগনেণ্ট। এজনী প্ৰায় 1.5 মাহ 2 মাহ এনেকৈ প্ৰেগনেণ্ট। তাৰপিছত আৰু এজনী আছিলে এইফালে। গোটেইখিনি প্ৰেগনেণ্টে হৈ আছে। তো মানে এমাহ 1.5 মাহ 2 মাহ এনেকৈ। এইজনীও প্ৰায় তেনেকৈ, আৰু 1 মাহ বা 1.5 মাহ এনেকৈ প্ৰেগনেণ্ট। তাৰপিছত এনেকৈ আৰু দাদা চলাই আছে। এইকেইটা পূৰা লাৰ্জত হোৱাইট এক্সাৰ হয়, আৰু বৰটোহে হেমচাৰ। আৰু বৰটো নিজৰ ঘৰৰে হয়, ঘৰৰ ডাঙৰ কৰা। দাদা 2টা বৰ আছে, আৰু এটা এক্সাৰ আছে, আৰু এটা ডাঙৰ হেমচাৰ আছিলে। হেমচাৰটো বিকি দিলে, বুঢ়া হৈ গ'ল। তাৰপিছত ইয়ৰ্কশ্বায়াৰ এইটো ছাইডৰ ফাৰ্মখনত আছে। এইফালে নেযাওঁ, এইফালে যাবলৈ অলপ দিগদাৰ, বোকা হৈ আছে পূৰা, সেইকাৰণে যাবলৈ অসুবিধা, নাযাওঁ আৰু। তাৰপিছত এইজনী দেখিছে, এই বৰটো আৰু এইফালে দেখা দিম। এই হেমচাৰ এজনী, আৰু বৰ আৰু হেমচাৰ, এই বৰটো আৰু এইজনী ককাই ভনীক আৰু এনেকৈ। তাৰপিছত এনেকৈ আৰু দাদা চলাই আছে। গোটেইখিনি এবাৰ পোৱালি দিয়া হয়। তাৰ পোৱালি গোটেইখিনি বিক্ৰী হৈ গৈছে, 2টাই আছে। এইযোৰ ঘৰৰ কাৰণে ৰাখিছে। আৰু তো ভিডিঅ'টো কেনেকৈ লাগিলে জনাব কমেণ্টত। আৰু পোৱালি কাৰোবাক লাগিলে হয়তো যোগাযোগ কৰিব পাৰে। এতিয়া হয়তো ক'ব নোৱাৰিম, মই আগতীয়াকৈ বুকিং নলয়, সেইকাৰণে মই ক'ব নোৱাৰিম। তাৰ পোৱালি দিলে হয়তো জনাম আপোনালোকক, আৰু ভিডিঅ' দিম, তেতিয়া হয়তো আপোনালোকে কণ্টেক্ট কৰিব। যদি পায় মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।